গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। গাইজ আজি মই গৈ আছোঁ দোকানলৈ আৰু এইফালে দেখিছে নহয় চাহটোত মই আৰু এইফালে আছে পথাৰবোৰ কিমান যে ধুনীয়া লাগিছে, ধান ওলাইছে। গাইজ এইফালে লৈ ল'লোঁ চেনি, ব'লক গৈ থাকোঁ। আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ। এইফালে চাওকচোন ধাননিবোৰ। আৰু গাইজ এতিয়া আহি ময়ো নামঘৰ গুৰিৰ ওচৰ পালোহি। আৰু গাইজ ঘৰ আহি ময়ো অলপ বহি লৈছোঁ। আৰু গাইজ আজি ভিউটো চাওকচোন কিমান যে ধুনীয়া লাগিছে, গোটেই আকাশখন নীলা হৈ আছে আৰু এইফালে আছে আমাৰ ঘৰৰ গছ গছনিবোৰ। এতিয়া প্ৰায় 3টামান বাজিছে। মই অলপ ফুৰিবলৈ যাবলৈ ওলাইছোঁ, ব'লক আপোনালোককো দেখুৱাই থাকোঁ। আৰু এইফালে চাওকচোন আমাৰ নবৌহঁতৰ ফুলবোৰ কিমান যে ধুনীয়াকৈ ফুলি আছে। আৰু গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।